নমস্কাৰ। জয় জয়তে জগতৰ গুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ অভয় ৰাতুল চৰণ যুগলত অল্পমতি ৰাখি অতকৌটি প্ৰণিপাত জনাইছোঁ। লগতে আপোনালোকৰ চৰণতো ভক্তি ভৰা সেৱা জনাইছোঁ। অক্ষয় বৃত্তনো কি সেই বিষয়ে জানিবলৈ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আহক এই ভিডিঅ'টো আমি সকলোৱে উপভোগ কৰোঁ। অক্ষয় বৃত্ত ছবি প্ৰবচন। অঘৰ কলি কালয়তো অনৰতনো পাৱে হৰি কথা আলাপ কৰয় অপ্ৰয়াসে শীতনৰে সংসাৰ সাগৰতৰে যদি কৃষ্ণ গুৰু নাম বৃথাই আশা পৰিহৰা নাম কমনত কৃষ্ণ গুৰু নাম লোৱা ভাই সংসাৰ ফল তৃপ্তি নপলা আৰু খাওঁ ইচ্ছা প্ৰথমে সুমিষ্ট সাদ সংসাৰৰ ফল যত অন্তিমত ঘৃণাই উপজ বৃদ্ধ কাল হব যেবে সমৰণ পৰিবাতেবে বৃদ্ধা নৰ তনু কৈল হেন জানি নৰ গণ এক নামে দিয়া মন নাম কৰা শ্ৰৱণ কীৰ্তন আন ধন তুতি যাই নাম ধন বৃদ্ধি পাই নাম ধনী শুনিতে কৃষ্ণ গুৰু শব্দ দুই পাপৰ ভাণ্ডাৰ
কহে শেষ ভাগ ও এহি নামে পায়া লাগ ও পাপৰ প্ৰলয় পৰে ও আনন্দা পৰিহৰা ও কৃষ্ণ গুৰু নাম স্মৰা ও এক নাম হাঞ্চি গান্থি কৰা ও সুবৰ্ণৰ যত হীৰা ও আন যত দূৰ কৰা ও পথৰ বল সংগে ঐশ্বৰ্যবি ফুটি ধন অখৰচিলে হৈয়ে চন ও খালে বলে হবে হ্ৰাস পাই ও কিন্তু কৃষ্ণ গুৰু নাম ও বৃদ্ধি হয়ে বিশ্ৰাম ও খালি ভাণ্ড উপচি ও কোনো মতে নেহেৰাই অনবলে নিব পৰা অনষ্ট নোহে জুয়ে পানী পৰি ও সেহি মহা এক নাম ও যদি লোৱায় বিশ্ৰাম ও যাইবা সত্তে সংহাৰ ও নাম জপি পুণ্য কৰা ও সাধু সংগ অনুসৰা ও জীৱন্তে পদ কৰা দূৰ ও গুণময়ী পৰিহৰি ও নিৰ্গুণ ভকতি ধৰি ও সুখে হোৱা সংসাৰৰ ও কহে কৃষ্ণ প্ৰেমানন্দ ও নকৰা কৰ্ম মন্দ ও সদা নাম নচাৰক মুখে
কৃষ্ণগুৰু বুলি সুখে কৰা বৈকুণ্ঠে প্ৰয়াণ পৰজন মৰবিত্ত নামতে দিয়া চিত্ত নামে কৰে সংহাৰণী জান কৃষ্ণ গুৰু ধনী কৰা সুখে সংহাৰ কৃষ্ণ গুৰু নাম কৰা হাৰ হেন জানি সৰ্বজন প্ৰভু তয় পিয়া মন প্ৰভু বিনে জানা নাহি আনন্দ ঠাণ্ডা পৰিহৰা শ্ৰৱণ কীৰ্তন কৰা নতু হৈবা বৃক্ষ তৃণ তৰু সমজুৱা যত লোক উচ্চস্বৰে সুখীয়ক ডাকি বোলা জয় কৃষ্ণ গুৰু জয় কৃষ্ণ আনন্দ ঠাণ্ডা পৰিহৰা শ্ৰৱণ কীৰ্তন কৰা নতু হৈবা বৃক্ষ তৃণ তৰু সমজুৱা যত লোক উচ্চস্বৰে সুখীয়ক ডাকি বোলা জয় কৃষ্ণ গুৰু জয় কৃষ্ণ জয় কৃষ্ণ।